নোটিস দিয়াৰ পাছত ইলেকশন কৰিম বুলি গোটেই এনাউন্সমেন্ট দিছিলে গোটেইখিনি ঘৰ যিমানখিনি বেদখলকাৰী আছে গোটেইখিনি তেওঁলোকে বেদখল নিজে ঘৰ ভাঙি মেলি ওলাই গৈছিলে কিন্তু আফটাৰ 15 ডেজ যেতিয়া ইলেকশন নকৰা দেখিলে আৰু পুনৰ আকৌ এই লোক আহি পেলাই গোটেইখিনি তাত দখল কৰিব চেষ্টা কৰিলে আৰু ইয়াত পিজিআৰৰ এলেকাত সেইটো আমি কোৱা কথা নহয় পৰিষদৰ সদস্য মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰঙাঙে প্ৰতিশ্ৰুতি দিছে বা সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে তেওঁলোকে টেন্ডাৰ কল কৰিছে ফেন্সিং বনাম বুলি সেইটো হৈছে 5% 35 লাখ এটা টেন্ডাৰ কল কৰিছে সেইটো মাত্ৰ যিমানখিনি ফ্ৰী লেণ্ড আছে কাৰণ পিজিআৰত মাত্ৰ পিজাৰ 11000 বিঘা তাত গোটেইখিনি মাটি আছে এইখিনি তেওঁলোকে ফেন্সিং বনোৱাৰ কাৰণে তেওঁলোকে টেন্ডাৰ কল কৰিছে কিন্তু আজিলৈকে সেই টেন্ডাৰ লৈ পেলাই যিটো কাম কৰিব লাগে যিটো ফেন্সিং বনাব লাগে সেই ফেন্সিং বনাও আজিলৈকে আমি দেখা পোৱা নাই সেইটো পিজিআৰ আৰু বিজিআৰৰ সমস্যা আৰু ইয়াত বহুতখিনি তেনেকুৱা আছে চৰকাৰী ভূমি আছে ফৰেষ্ট লেণ্ড আছে ডিপাৰ্টমেণ্টেল সইল কনজাৰভেশ্যন চেৰিকালচাৰ এগ্ৰিকালচাৰ গোটেইখিনি সেই বেদখল মুক্ত নকৰাৰ কাৰণে সেই ভূমি আগ্ৰাসনৰ কাৰণে আমি কাৰ্বিঙৰ এতিয়া মাত্ৰ 35% আমি কাৰ্বি হৈছে ষষ্ঠ অনুসূচীত এতিয়া ৰণস্বী গোচাৰ তেখেতে স্পষ্টকে ভালকে জানিব পাৰিব যিমানখিনি আছে ষষ্ঠ অনুসূচী জিলা মানে তাত অনা অসমীয়া বহিৰাগত লোকসকল তাত আহি পেলাই তাত মাটি কিনিবও নোৱাৰে দেহা বেপাৰ আদিও কৰিব নোৱাৰে তুলিৰাম ৰঙাঙ ডাঙৰীয়াই কৈছিলে বা পৰিষদৰ পৰা তেওঁলোকে এটা কথা প্ৰকাশ কৰিছিলে যে যিসকল লোকে 1951 চনত কাৰ্বিঙত বসবাস কৰিব এওঁলোকক মাটিৰ পাতা দিব নোৱাৰিব বা মাটি ল'ব নোৱাৰিব বা যিখিনি মানে পটাখিনি দিয়া নহব আৰু যিখিনি দিছে সেইখিনি পটাখিনি কেনচেল কৰিব বুলি তেখেতে প্ৰতিশ্ৰুতি দিছিলে কিন্তু আজি মিছন বসুন্ধৰা অৰ্থাৎ কাৰ্বিঙত আমি উৰ্থিমীয়া কেনাং বুলি কওঁ যিটো মিছন বসুন্ধৰা প্লেন পাতা ডিষ্ট্ৰিবিউট কৰা সেই একেটাই সেই ডিষ্ট্ৰিবিউচন প্ৰগ্ৰামত অনা অসমীয়া বহিৰাগত লোকসকলক সেই মাটি পাতা একেবাৰে দি থাকে ফুল কাৰ্বিঙত আমাৰ যিমানখিনি আছে কাৰ্বি সকলোতকৈ বেছি অনা অসমীয়া বহিৰাগতৰ লোকসকলৰ হাতত মেদি পাতা বেছি আছে আসলতে যিসকল লোকে পাতা কাৰ্বিঙত সংগ্ৰহ কৰিব নোৱাৰে আৰু দ্বিতীয় কথা আৰু এটা আমাৰ দাবীটো হৈছে যে কাৰ্বি আংলং আমাৰ ৰুলছ আছে যে যাৰ ম্যাদী পটা নাথাকে এওঁলোকৰ ট্ৰেডিং লাইসেন্স সংগ্ৰহ কৰাটো এইটো ইম্পসিবল বা সেইটো কৰিব নোৱাৰি কিন্তু তাৰ পাছত অবৈধভাৱে গোটেইখিনি ট্ৰেডিং লাইসেন্স বোৰ গোটেইখিনি কিবা কৰিছে অৰ্থাৎ আমি গোটেইখিনি পিজিআৰ অবৈধভাৱে মাটিৰ পটা গ্ৰহণ কৰা অবৈধভাৱে ট্ৰেডিং লাইসেন্স গ্ৰহণ কৰা সেই ভূমি আগ্ৰাসন বা সেই ইনফ্লাক্স বোৰ আসলে গোটেই সমস্যা আলটিমেটলি মেইন ৰুট কজটো হৈছে আমাৰ মাটিৰ পৰা অবৈধভাৱে এটা পৰিষদৰ সদস্য এতিয়া কাৰ্বিসকলৰ এটা 26টা সমষ্টি আছে 26টা সমষ্টিৰ পৰা মাত্ৰ 10খন সমষ্টি মানে কাৰ্বিসকলৰ হাতত পৰি আছে বাকি 15টা সমষ্টি সমষ্টি গোটেই বহিৰাগতৰ লোকসকলৰ হাতত পৰি আছে সেইকাৰণে এই সমস্যা কাৰ্বিসকলৰ অস্তিত্বটো সেই মাত্ৰ নাম মাত্ৰ সৃষ্টি হৈছে এই চৰকাৰৰ দিনত নতুন বেল্ট ব্লক অসম চৰকাৰে আকৌ নতুনকৈ ট্ৰাইবেল বেল্ট ব্লক বনাই আৰু এনাউন্স কৰিছে যে আগতে আমাৰ বেল্ট আছিলে ব্লক আছিল তো ব্লক মানে কেইবাটাও গাঁও লগ লাগি একটা ব্লক হয় আমাৰ প্ৰশ্ন আছিলে এটা গাঁও অকলে আছে তো কি হ'ব একটা গাঁও অকলে থাকিলে বেলটো নহয় ব্লকো নহয় কিন্তু আমি এইটো সিদ্ধান্ত ললো যে এটা গাঁও যদি কৰবাত অকলে আছে তাতো মিনি ব্লক গঠন হ'ব যিটো আমি কৰি আছো গতিকে আসাম গভৰ্ণমেণ্টৰ কমিটমেণ্ট ট্ৰাইবেল মানুহৰ লেণ্ড ৰাইটছ প্ৰটেক্ট কৰাক লৈ পেলাই অসম চৰকাৰৰ যিটো কমিটমেণ্ট আছে কমিটমেণ্টটোক আমি কোনো ডাউট কৰিব নালাগে এইটো আমাক সন্দেহ কৰিব নালাগে আসাম গভৰ্ণমেণ্টে প্লেইনছৰ কাৰণে আসাম গভৰ্ণমেণ্টে লেণ্ড পলিচি লৈছে য'ত এজন লেণ্ডলেছ মানুহ মেক্সিমাম 7 বিঘা খেতি মাটি 1 বিঘা কিন্তু আমাৰ লেণ্ড পলিচিত আমি পাছ কৰিছো যদি ট্ৰাইবেল মানুহ আৰু ট্ৰাইবেল মানুহ যদি পৈতৃক সূত্ৰে তেখেতৰ যদি মাটি হয় তেতিয়াহ'লে তাত 60 বিঘাৰ ৰুলটো নাথাকে আপ টু 50 বিঘা ট্ৰাইবেল মানুহ পাব পাৰে এই কথাটো মই আপোনালোকক এইকাৰণে কৈছো যে আমাৰ কমিটমেণ্ট যে লেণ্ড ৰাইটছ ট্ৰাইবেল মানুহৰ লেণ্ড ৰাইটছ প্ৰটেক্ট কৰাৰ কাৰণে এতেকে কাৰ্বি আংলং ডিমা হাছাওতো ট্ৰাইবেল মানুহৰ যি লেণ্ড ৰাইটছ আছে তাক আসাম গভৰ্ণমেণ্টে ফুল্লি ৰেছপেক্ট কৰে সন্মান কৰে
আৰু ইয়াক এইটো কনষ্টিটিউচনেল ৰাইট হয় ইয়াক প্ৰটেক্ট কৰিবৰ কাৰণে অসম চৰকাৰে যি ছাপোৰ্ট দিব লাগে দিব লাগিব এতিয়া ঘটনাটো হ'ল এইটো কাউন্সিলৰ মেটাৰ এইকাৰণে আমি ইয়াত সোমোৱা নাছিল আৰু এতিয়া আজি মই কালিৰ পৰা আহি ইয়াতে মই আজি আপোনালোকৰ অনশনস্থলীটো আহি মই যিটো দেখিছো এটা কথা মই মন্ত্ৰী হিচাপে স্বীকাৰ কৰিম যে আপোনালোকৰ আন্দোলন যিটো অনশন কৰিছিলে এইটো শান্তিপূৰ্ণ আছিলে আৰু এইটো গণতান্ত্ৰিক আছিলে ইয়াত কোনো ভায়োলেন্সৰ মানি লৈছো আৰু এই মতে মই কেবিনেটত এই ৰিপৰ্টে মই দিম যে ইয়াত কোনো হিংসাত্মক এইটো শান্তিপূৰ্ণ আছে যিটো হ'ব লাগিছিল এটা আলোচনা